নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, লগতে মোৰো ভাল। আৰু আগন্তুক ৰঙালী বিহুৰ আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল। আজিৰ ভিডিঅ'টো কোনো ধৰণৰ ব্লগ নহয়, আচলতে আজি আমি গৈ আছোঁ এটা বিহু ফটোশ্বুট কৰিবলৈ। চ' ভিডিঅ'টো চাব আপোনালোকে শেষলৈকে। আৰু মানে এতিয়ালৈকে আহি পোৱা নাই আৰু কেমেৰামেনজন, চ' আহিব। তো তাৰ কাৰণে আমি এতিয়া ৰেডি হ'ম। আৰু ৰেডি হ'বলৈ একো নাই, আজি মই মানে উইদাউট মেকআপত আজি ফটোশ্বুট কৰিম, কাৰণ মই মেকআপ নকৰোঁ আৰু মোৰ মানে স্কিনৰ অলপ প্ৰব্লেম আছে। চ' মই কোনো মেকআপ নকৰোঁ। কি কৰিম মই আপোনালোকক দেখাম বাৰু, তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগতে অলপমান শ্বেয়াৰ কৰি দিব। আৰু এইফালে এয়া বহি আছে, এইফালে মানে আজিৰ মোৰ মেকআপ আৰ্টিষ্ট বুলিয়ে ক'ব লাগিব। লাষ্ট কি আকৌ হাই এটা হাই ক'বই লাগিব না, ক'বই লাগিব। এজনী মানে এইবোৰ নুলিয়াবি হে কৈছে, শুনিছে নহয়। তো এইফালে এজনী আছে, এয়া এইবোৰ চব পঢ়াইছে। তো এয়া হৈছে আজি আমাৰ এই ভাঙা চিঙা ড্ৰেছিংখন। তো ইগন'ৰ মাৰিব আৰু দেই। আৰু এইফালে আমাৰ মানে বিচনা ভাল পৰা হৈছে বাৰু। তো আঁঠুৱাখন দেখিছেই নহয় কেনেকৈ আছে। তো এইবোৰ ইগন'ৰ মাৰিব আৰু ওলাই লওঁ বাৰু। ঠিক আছে, এতিয়া মই কি ইউজ কৰিম দেখাই আছোঁ আপোনালোকক। মেকআপত থাকিব এয়া আয়ুৰ ছানস্ক্ৰীম, আৰু যিহেতু এতিয়া কপৌফুল ফুলা নাই, তো এয়া থাকিব এয়া প্লাষ্টিকৰ কপৌফুল আনি লৈছোঁ। আৰু লগত থাকিব এপাহ ৰ'জ, ৰেড ৰ'জ। তো এয়াই আৰু মইতো কৈছিলোঁ যে মই মেকআপ নকৰোঁ, কোনো ফাউণ্ডেশ্যন ব্যৱহাৰ নকৰোঁ। তো অকল লগাম মই আয়ুৰ ছানস্ক্ৰীম, এয়া দিয়ে মই আজি মেকআপ কৰিম। তো এতিয়া ওলাই লওঁ, ৰেডি হৈ লওঁ, একেবাৰে আপোনালোকক ফাইনেল লুকটো দেখাম। চাই থাকিব কিন্তু ক'তো নাযাব। তো ফাইনেলি আমি নাচনীৰ ৰূপত ওলাই কৰি একদম ৰেডি। আৰু এইফালে এজনী নাচনী ৰেডি। তো কেমেৰামেন এতিয়ালৈকে আহি পোৱাহি নাই, বৰষুণ মানে তামাম বৰষুণ দি আছে, আৰু এতিয়াও দিয়ে আছে চিপ চিপকৈ। তো কেমেৰামেনজন অহা নাই, আহি লওক, তাৰপিছত আমি ফটো মৰা লোকেশ্যনটো আপোনালোকক দেখাম। আৰু তাতে গৈ কিনে আপোনালোকক যিবাৰ দেখাম আৰু চাই থাকিব। তো গাইজ ফটোশ্বুট কৰা মানে আজি নহ'লে, ভাবিলোঁ আজি ওলাই যাওঁ অলপ, মানে আমাৰ ইয়াত বাণিজ্য মেলা আহিছে। তো বাণিজ্য মেলা চালোঁ, আৰু ইয়াতে কাষতে হৈ আছে বিহু কৰ্মশালা হৈ আছে। চ' অলপমান বিহু কৰ্মশালা চালোঁ। তাই এতিয়া যাওঁ আৰু কি চাব পাৰোঁ এতিয়া চাওঁগৈ, যাওঁ আপোনালোকক অলপ অলপ দেখাম আমাৰ দেৰগাঁৱৰ বাণিজ্য মেলা। হ'ব লওক। আহি পেলাই ইয়াত চালোঁহি, ইয়াত আছে আপোনাৰ ID ফুড ষ্টল। মানে ইয়াতে আপোনাৰ ট্ৰেডিশ্যনেল পায় চব খানাটো। কি পাইছে ইয়াত? গাহৰি মাংস, ইয়াত গাহৰি মাংস, ব্ৰইলাৰ আৰু কেঁকুৰা, আপোনাৰ গৰৈ মাছ ফুৰাও আছে ইয়াতে। কিমানকৈ কৈছে এইবোৰ? এইটো আপোনাৰ 50 টকা। 50 টকা ন? আৰু ইয়াত এইটো 100 টকা, এইটো 100 টকা। গাঁৱত আহি হৈ আছে মানে আহিব। এয়া চাইমদ আছে, চাইমদ কেনেকৈ? 100 টকা। এইটো নিচা হয় নে বাৰু খালে? নিচা নহয়, এইটো আপোনাৰ পেট ভাল হয়, প্ৰেছাৰৰ কাৰণে। হয় নেকি? এইটো আপোনাৰ লাও পানী হয়। এয়া লাও পানী, এয়া সাজ বুলি কয়। আহিব আমাৰ দেৰগাঁৱৰ ৰাইজসকল। ইয়াত বাণিজ্য মেলা কিমান তাৰিখলৈকে হৈ আছে? 12 তাৰিখলৈকে। হয় নেকি? তো 12 তাৰিখলৈকে বাণিজ্য মেলা হৈ আছে, লগতে বিহু কৰ্মশালাও হৈ আছে। আপোনালোক আহিব, যোনে যোনে পাৰে চাবহি, ভাল লাগিব। এইফালে একদম মজা মজা ছানগ্লাছ ওলাইছে, আৰু আমাৰ এই ডেকা ল'ৰা দুজন আহিছে এয়া ছানগ্লাছ ল'বৰ বাবে। চুজ কৰি আছে ছানগ্লাছ ল'বলৈ, আৰু আমি নলওঁ যিহেতু মোৰ ছানগ্লাছ আছেই। এইফালে দেখিছেনে পুৰা চুজ কৰি আছে, একদম গ্লাছ চাইছে। আৰু এইফালে কাষতে দাদাজনে কচমেটিকৰ বস্তু ৰাখিছে, খাৰু মণি মানে চেইন ফুলি চব পায়, আৰু সকলো ধৰণৰ বস্তু পায় ইয়াতে, মানে লেডিছৰ। ভাল লাগিছে চাই, কিন্তু আমি একো লোৱা নাই, বহুত দাম বস্তু ইয়াতে, বহুত দাম। আৰু এইফালে ছাইডতে দাদাজনে দাগ কটাৰীৰ পৰা ধৰি সকলোবোৰ বস্তু বিকি আছে। আৰু এইফালে দেখিছে এয়া লেডিজ জেণ্টছৰ কোনো কথা নাই, সকলোৰে বিভিন্ন ধৰণৰ কাপোৰ ওলাইছে, মজা মজা কাপোৰ ওলাইছে, চব 100কৈ আছে। ফাইনেলি আমি আজি ৰেডি বিহু মানে ফটোশ্বুট কৰিবলৈ, যিহেতু কালি বৰষুণৰ কাৰণে আমি ফটোশ্বুট কৰিব নোৱাৰিলোঁৱেই। আৰু এইফালে ভণ্টি আকৌ আজিও ৰেডি হ'ল। তো আজিও মানে বৰষুণ, আৰু বৰষুণ এতিয়া পৰিয়ে আছে চিপ চিপকৈ। তথাপিতো আজিও যে ফটোশ্বুট কৰিব পাৰিম আশা নাই, হ'লেও আৰু ওলাই কৰি যেতিয়া আমি ৰেডি হ'লোঁ, তো ফটোগ্ৰাফাৰজন আহিম বুলি কৈছে। চ' আহি আছে বোলে।
তো আহি পাই লওক তাৰপিছত আমি ফটোশ্বুট কৰিম আৰু আজি ফটোশ্বুট কৰা লোকেশ্যনটো আপোনালোকক দেখুৱাম ইমান ভাল নহয় আৰু বাঁহৰ তলত চাগে কাৰণ কালি মানে য'ত আমি ফটোশ্বুট কৰিবলৈ যোৱা কথা আছিলে তো কালি আছিলে নৈ পাৰত আছিলে মানে আমাৰ দেৰগাঁৱত আছে গেলাবিল বুলি কয় তো আমি গেলাবিলৰ পাৰতে ফটোশ্বুটটো কৰাৰ কথা আছিলে আৰু বৰষুণ দিয়াৰ কাৰণে যিহেতু কেঞ্চেল হ'ল তো আজি আৰু লোকেশ্যনটো আমি চেঞ্জ কৰি দিলোঁ তো আজি ঘৰৰ ওচৰতে আৰু এনেকৈ গছৰ তলত বাঁহৰ তলত য'তে পাওঁ আৰু আজি ফটোশ্বুটটো হ'বই তো ফাইনেলি আৰু ওলাই কৰি ৰেডি হ'লোঁ তো চাই থাকিব আপোনালোকে আৰু কেমেৰামেনজন আহি পালেই মই আকৌ ভিডিঅ'টো শ্বুট কৰি আছোঁ এয়া আমাৰ ফটোগ্ৰাফাৰ আজি আহি পালেহি আৰু এইখেতে মানে মজা মজা ফটোশ্বুট কৰে কি নাম আছিলে ৰণী এতিয়া আমি লোকেশ্যন চেঞ্জ কৰিছোঁ এতিয়া গৈ আছোঁ এইফালে গৈ আছোঁ আমি বৰগছৰ তলত এতিয়া দুকপিমান শ্বুট কৰি ল'ম তাৰপিছত দেখা যাব আৰু কি কৰোঁ এই বতৰটো পিছে ফাইনেলি পিছে ৰ'দ চ'দ দিলে দেই ৰ'দটো পিছে নিদিব বুলিয়ে ভাবিছিলোঁ ন চুনু ৰ'দটো যে দিলে হয় না বাৰু ৰ'দ নিদিব বুলিয়ে ভাবিছিলোঁ বাৰু ৰ'দটো দিলে বাৰু আৰু এতিয়া বৰষুণ চৰষুণ নাই এতিয়া আমি এটা মজাছে ফটো মাৰি আছোঁ এইফালে এজনী টিকলিজনী আছে মোৰ ঘৰ গাইজ হৈ গ'ল আৰু আজি ফটোশ্বুট কৰা আৰু এইপিনে আমাৰ ৰণীয়ে ফটো পূৰা মাৰি আছে একদম আল্টি আল্টি ফটোশ্বুট কৰে দেই তো ফাইনেলি গাইজ ফটোশ্বুট আজি কমপ্লিট হৈ গ'ল ফটোকেইখন মই আপোনালোকক দেখাম বাৰু আৰু মই পাৰিলে মোৰ ইনষ্টাগ্ৰাম আইডিটো আপোনালোকে ফ'ল' কৰিব বিন্দিয়া দত্ত 58 বুলি আছে আৰু লগতে যদি আজি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব নকৰে আপোনালোকে ছাবস্ক্ৰাইব নকৰিলে ভিডিঅ' বনোৱা জ'চটো ক'ৰ পৰা আহিব চ' ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো দবাই প্ৰেছ কৰি দিব ধমকৈ মাৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু ফটোকেইখন কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব বৰ এটা ভালো হোৱা নাই বাৰু সেইটো মই নিজে কৈছোঁ কাৰণ যিহেতু গম পাইছে বতৰটো বেয়া আৰু বৰষুণ তাৰ মাজতে আমি ফটোকেইখন বাৰু আজি যেনে তেনে শ্বুট কৰিলোঁ তো ফটোকেইখন দি দিম মই একেবাৰে লাষ্টত চাই ল'ব আৰু ভাল লাগিলে জনাব দেন আজিলৈ বাই বাই লাভ ইউ অল আকৌ এবাৰ ক'লোঁ হেপ্পী ৰঙালী বিহু